খবৰ হাঁহি আছে হাঁহিলে কাঞ্চি ধুবাই নোৱাৰে দাঁতৰ দাঁত একদম বেচা নিচিনা দাঁত একবাৰ চুমা খালি এখন গাল গুচি যাব আচ্ছা আইতা বুলি কৈ তাই ইমান হালাত ধমৰাকেইটা ধুবাই নোৱাৰে পাপা লাই বুলি দিবই বিয়া বাৰু নাপতা মানুহ চেংৰা চলি ঢেংৰা কথা যে আইতা কথা আচ্ছা আইতা বুলিলে কথা এটা মনত পৰিছে দেই আগৰ আইতাৰে ইটাৰ এটা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকলে ইমান ধুনীয়াকৈ আইনাম বিলাক গাইছিল যিবিলাক আইনাম গায় দেই ধুনীয়াকৈ গাইছিল আজিকালি আইতাসকল পাল্লা মাৰে পাল্লা মানে কেনেকৈ জানেনে আজিকালি পাৰিলে আইতাসকল চান্স পালে বিউটি পাৰ্লাৰত যায় আৰু কি কৰে জানে এই চকুৰ লোকবিলাকৰ চিধা চিধা কৰি লৈ আহে আচ্ছা জনাব আইতাগিলে কি কৰে জানে যেতিয়া নেকি বেলেগৰ ঘৰত নাম গাব যাব নাম গাই থকা অৱস্থাত যদি সেই বেলেগত যদি আপেল আঙুৰ বেছি বেছি দেখা পায় যদি বহুত দূৰ থাকে তেতিয়া আটাই থাপৰি স্পীডবিলাক কেনেকৈ মাৰে গম পাইছেনে যিমান ফুটি আছে সিমান মাৰে আৰু যেনেকৈ খৰাহে যদি আপেল আঙুৰবিলাক নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক ই মোৰবোৰ ডাঙৰ বেমাৰ হবি আৰু খাওয়ার বেশি নজর পাপা ধরতাম ধরি আচ্ছা বিহুবিলাক সবার ভালো ভালো করছি না বেশি মরে বলে অলপ বেয়া গেছি তার মানে মই জিলাপি দিয়ে পাচ্ছিল না সিদিনাখন তাৰমানে জিলাপি মই ফোন করছি ফোন কৰি কৈছে যে জানতো ওই গেছি তই য'তে নাথাকা কিন্তু আজি গুৰু বিহু গুৰুবিলাকক গুৰু গা ধুব লাগে বুলি কৈছি মইতো মা কৈছে সেইদিনাখন গুৱাহাটীত আছো গুৰু বিচাৰি যাব লাগে একদম লাষ্টত কুকুৰকেইটা মই গা ধুৱাইছো মই লাষ্টত একদম কুকুৰটো ধুৱাইছো মই নিজেও ধুইছো কাৰণ কি গম পাইছে না আঢ়ৈ বছৰ পুৰণা বেমাৰ কাৰণে ফাঁচি আছিলো যে ঘৰত খাৰ চাবোনে মাৰছো গাখীৰটো ধুইছো তামাম গা ধুইছো ন আচ্ছা ৰ মোৰ লগত আপি যাইছো মাতি দিম নেকি নাকি মাতিম না চেহেৰাখন কি কয় আপি বলতে পাগলা গৈছে না চেহেৰা চলে ডেংৰা কথা না যদি আপি বলে সকলো এবাৰ হাতৰ চাপৰি একেলগে হাতৰ চাপৰি মাৰছি না চাদা মাৰছি ধৰবাই নৰে ডাবল মিনিং থাকে না চেহেৰা বেলেগ আজিকালি আৰু এটা ভাল খবৰ ইছলাম ডেংৰা আহিছে ইছলাম ডেংৰা মাতিম না এটা এটাকে লাহে লাহে মৰাকেইটা লাহে লাহে হ'ব আচ্ছা আপিটো মাতি দিম নেকি ভালে লাগে আপিটো বিয়া দেখা নাপায় হেল্ল' 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 আচ্ছা মতা কৰি কি মাইকী লাগি লাগি আছে একো নালাগে একো নালাগে হেল্ল' 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 বঢ়িয়া এতিয়াহে জাগাত লাগছি আচ্ছা আপিটো মাতি দিছে একেলগে সকলো হাত চাব একেলগে ধুনীয়া কি খবৰ সকলোৰে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো বহুত বহুত শুভেচ্ছা জ্ঞাপন শুভেচ্ছা দিছা ভালে হৈছে সুমানে শুভেচ্ছা দিছা কি কৰি আছা কেষ্টি তই কি কৰি আছা ইয়াতে মোৰ আলহী আছে আলহী খাবাই আছো তোক মই দেখানৰ পৰা চাই আছো কি বকি আছে ৰাইজৰ মাজতে বুজি পোৱা নাই কি কৈছা তোক মই দেখানৰ পৰা চাই আছো কি বকি আছে ৰাইজৰ মাজত মোকে চাই আছা তই তোকে চাই আছো কিয় বা চাই আছা কচোন তই কি বকি আছে ৰাইজৰ মাজত ফাল্টু কথা কিছুমান কি তোক যে আজিকালি দেখা নাপা হলো মই তোক যে আজিকালি মই দেখা নাপা হলো কিয় আজিকালি মোক দেখা নাপা যে বেলেগ জেগাত থাকো বিহু যে আহিছে তই গম পাইছা না নাই বিহু যে গেল গৰু বিহু গেল মানুহ বিহু গেল তই গম পাইছা না নাই কচোন গম পাইছো দে গৰু বিহু দিনা কি কৰিলি তই কচোন ৰাতিপুৱা গৰু বিহু দিনা মই গুৱাহাটীত আছিলো গুৱাহাটী দে গৰুক গা ধুৱালি না নাই এইটো কচোন গৰু নাপালো মই কুকুৰকে গা ধুৱাইছো খালি কি ফাল্টু চলি তই কুকুৰক গা ধুৱাব লাগিছা নাপালো যে যি কলি তই মানুহ বিহুৰ দিনা মায়ে দেউতে ডাঙৰক সেৱা কৰিলি না নাই কচোন কি টাকা মায়ে দেউতে ডাঙৰ মানুহবিলাকক সেৱা কৰিছা না নাই কচোন একবাৰে কৈছো কি বাৰে বাৰে কৰিব লাগে এবাৰে ধুই দিছো একবাৰে সেৱা কৰি সেৱা কৰিছা না নাই সেইটো সুধছো হয় নেকি
কাৰণে তাৰে ইণ্টাৰভিউ সোমাই পালি সোমাই পোৱা নাই না তই নহয় মানুহ বিহুৰ দিনা কি কৰিলি কচোন হা মানুহ বিহুৰ দিনা কি কৰিলি মানুহ ভিৰ দিনা মই মুৰ্গী খাইছো ছাগলী খাইছো সন্মানটো নষ্ট কৰিলি নেকি ফাল্টু চলি তই মায়ে না দেউতাই কৈ হোৱা নকৰিলি পাহৰি গিলো খাৱাতে ফাল্টু তই সেৱা কৰিব লাগে না অঁ ইমান সেৱা কৰিম দে কি ফাল্টু তই সেইগিলা বাদ দি ৰ তইচোন আজিকালি তামাম হেংচা মাৰিছে পুৰা জতা থটা এটা মুচি বুদ্ধি কৰিছে ক'ত থাকা আজিকালি তই হা? ক'ত থাকা আজিকালি আজিকালি মই বেলেগ বেলেগ আজিকালি মই একদিন পুৰণা একদিন ভূমিকম্প পুৰণা মানে হ'ল ঘৰৰ ভিতৰত সোমাই থাকিব লাগে ভূমিকম্প মানে হ'ল বাহিৰত তাৰমানে একদিন মই ঘৰত থাকোঁ একদিন বাহিৰত থাকোঁ ঐ দে তই কৰা কি ইমান যে একদম ষ্টাইলিছ জতা ঘড়ী একদম পিন্ধি আছে কৰা কি তই কি কৈছা তই কৰা কি চাকৰি কৰা কি চাকৰি কৰা নে নাই মই কি কৰোঁ অঁ মই যদি অৰ্ডাৰ দিওঁ মই খাৰা খাৰা তোক ডেলিভাৰী কৰি দিব কি ডেলিভাৰী কৰিবি তই এই যে কিবা ঘৰে ঘৰে যে বস্তুবিলাক দিব যায় মোৰ কাৰণে কাপোৰ চাপোৰ খা বস্তু লৈ আহিবি হ'ব দে সিনা বাদ দি এইফালে ওচৰতে কোন চাবি বতাইছে নে নাই দিছে আপুনি চাব নাই চোৱা নাই তোক কিন্তু মস্ত থকা এটা আপি দিব পাৰোঁ মই মোক না অঁ জিলাপি আছে কি জিলাপিয়ে জিলাপি বাদ দি না তাতকৈ বেলেগ ধুনীয়া আপি দিব পাৰোঁ মই লাগিব নেকি হয় না অঁ গালি পাৰিব নেকি এই নাপাওঁ লাগবলে নাই তোক আগতে সি যদি বিয়া হয় মোৰ লগত থাকোঁ না কাৰ লগত থাকোঁ এই বাতি যা ভাবছিলোঁ ময়ে তোৰ লগত বিয়া হ'ম বুলি তই থপৰা খান চাই আৰু মই বিয়া নহয় এতিয়া কি থকা থকা চলি আছে বাপ্পা বহাগত এনে এটা আপা পটেলৈ যায় বিয়া খান পাতিম বুলি ভাবছোঁ এতিয়া থাকিম আৰু মই ভালে হৈছে পাব্লিক ধুনীয়া পাতিহে গম পাবি ৰ বাতি বাতি তোক চাই থপৰা 10 গুণে ভাল আহাৰ তোক থপৰা ইখান থপৰা তোৰ ইখান কিনো কৰি তোক চাই থপৰা 10 গুণে ভাল কি হেণ্ডচাম চলি বাপ্পা কি দি আছে এইবিলাক কি তাৰপিছত শুন তই বোলে আৰু স্মাৰ্ট হৈছ হয় না স্মাৰ্ট হৈছোঁ দে তোক মই কেইটামান প্ৰশ্ন কৰিম তই উত্তৰ দিবা লাগিব হ'ব কি বা প্ৰশ্ন কৈছোঁ তই নিয়তা খান মাতচোন 30ৰ পৰা 40 লৈকে কি বস্তু নিয়তা খান মাতচোন 30ৰ পৰা 40 লৈকে নেওতা নিয়তা কাৰ নেওতা নিয়তা খান 1 2 3 4 সেই মাত পাৰিছোঁ 30ৰ পৰা 40 লৈকে মোৰ পৰা ক'ত লাগি 30ৰ পৰা 40 লৈকে 30 रुपये 40 30 रुपये 40 একেবাৰে মাৰিব লাগিব একেবাৰে 30 40 মাজৰ কেইটা কি হ'ল হা মাজৰ কেইটা কি হ'ল মাজৰ কেইটা মাৰিব লাগিব আজি নালাগে নেকি সেই আজি ইমান মানুহ আছে শুনা অলপমান নহয় ৰাতি হৈছে না সেইকাৰণে কৈছোঁ নাই চবে ভাবি আছে তই পুৰা স্মাৰ্ট হৈছা নেওতা যে মোৰ দিনতে ভালে ৰাতি ভাল নহয় কি কথা কয় তই মাৰিব লাগিব না মাতচোন কৰপে ক'ত লাগি 30ৰ পৰা 40 লৈকে নিজে দি দিব হ'ব না কি চাবা মোৰ ফালে চাই মাত নহয় নেওতা দেখা চাব লাগে না মাত দে 30 रुपये 40 40 আৰু 40 টকা গেল নহ'ব দে তই এনে খাতা ৰিক্সাত দিয়া বাদ দি নিয়তা বাদ দি তই কফলাখান মাতচোন কটো আমি যেনেকে দেখো তই সেনেকে মাত ফটো আমি যেনেকে দেখো সেনেকে মাত ফটো যেনেকে থাকে সেনেকে মাত কালাৰ কৰি মাৰিব লাগিব নেকি কলাখান না কফলাখান সুৰ লগাব কি সুৰ লগাব সুৰ আছে কি খুন লাগা কয় তুই যে কৈছা যেনেকে যে সেনেকে মাত দে মাতচোন দে সুৰ লগাব অঁ হাত পতা খ পেৰেছে সোহা খ অপাৰেশ্যন হোৱা খ সুৰ লগাব হা পেট ওলোৱা প্ৰথম চ ভৰি মাৰি থকা দ্বিতীয় চ ঠিকেনে লগা
তই মোক সুধ যি সুধা তাকে পাৰিম মোক সুধ তই পাৰবি না সুধ না ময়ো সুধিম নেকি ৰ পিছে এটা কথা কৈছোঁ ক ডিঙি কাঠি দুটা কোণা 20 টকাত বস্তু খানা কি কওঁ কি নাই জানেনে আপোনালোকে বুজি পোৱা নাই শুনি লওঁ দে ক ডিঙি কাঠি দুটা কোণা 20 টকাত বস্তু খানা ডিঙিত গাঁঠি দুটা কণা কি এই চান্দা কিটা জানানে নাই ইফালে জানানে নাই আইয়া কৈছে গেলা প্লাষ্টিকটো কৈছোঁ ডিঙিত কাঠি দুটা কোণা 20 টকাত বস্তু খানা আৰু দুটা কওঁ এক টুকুৰা লোহা সি নহ'লে কিন্তু যায় য'তে ত'তে যাব নোৱাৰে চাৰাই দিয়ে ঘূৰিব পাৰে সি কি বস্তু কওঁ পাগলা করবি তই পাগলা নহয় গাড়ী চাবি হয় না গাড়ী চাবি নহ'লে লোহা হয় না নহয় দে এবাৰ এটা সুধ যদি নৰো তই যি ক তাকে শুনিম দে আৰু এটা কওঁ হিচি দিলে সোমাই যাব লাগে মালটো ওলাই আহে কি বস্তু কয় হিচি দিলে সোমাই যাব লাগে মালটো ওলাই আহে কি কয় মই নাচলো পাগলা করবি তই মই নাচলো দে দে কচোন তই ক মাৰোতে বিৰাট ভাল লাগে কি কওঁ দমকলৰ পানী বুজি পোৱা নাই ফালতু কবাল দে এইগিলা বাদ দি মোৰ কিন্তু চেংৰা গিলা মস্ত ভাল লাগছে মই ধৰি দে পিছে বৰ ভাল লাগছে ভাল লাগছে না দে হ'ব দে তই অলপ চাবি মোৰ ফালে মই যাম আর নাকি যা পিছে যাম গেলো তার আগে বস্তু এটা ডিজাইন চেংরা গেল নাকি পাগলা করবো আচ্ছা এই ইসলাম লেখা এসে পাঠিয়ে দিন না ও ইসলাম ये माइकी तो अच्छी नहीं है घूमे ना पकड़े ये लोकल माइकी दिया बच्ची बोले ऐसा ना और बाइशी ayo malah বুঝা নাই কি কেলা हिंदी कहा लगो तुम केला कौन है तुम केला कोई सब इंग्लिश कहा लगो हु आर यू केला कौन है हे तेरी आमी कोसी केला माने कौन बापरे के तो बंधो केला ओ तेरी नाना মই কৈছো কেরা মানে কোন হয় নেকি আচ্ছা কেনকে হাবিলে তো ইয়া হ্যাঁ কেনকে হাইবলে আমি আইনা আমার নিয়ে আইছে নিয়ে আইছি ও তেগা গলটা খাওয়াই নিয়ে আইছে হয় নাকি আচ্ছা মানে বিয়ে করে বাচ্চা না নাই মই ধরিছি আইছা করছু মাত্র 3টা মাত্র 3টা সমানটা করে দিব তার বিষয় লড়া চলি গেটা গেটি হ্যাঁ আল্লাহর মাল আল্লাহ দিছে মোর কোন হাত নাই তার মানে যেটা কি আল্লাহ দিছে মই খালি দায়িত্ব পালন করে গেছি এ বাবা হাতে পুরা খুশি গেছে আচ্ছা তোকে ইমান লড়া চলি হও কেনকে হল না ইমান যে হল না তার মানে সারে একটু মোর দোষ না হয় মোর তার মানে যেটু ঘর আছে না হয় ঘরটু রেল লাইনের ওচর রাতি 12টার সময় সদায় একটা ট্রেন আহে আচ্ছা মুটুক নিদু ভাঙি যায় মোর ঘরত তো টিভি নাই তামুক প্রমোদর অন্য বস্তু নাই এই সানসতে লড়া চলি বাড়ি যায় আছে তার মানে ঘর পাঠাতে জনসংখ্যা বাড়ি দিছি ভালে হইছে না একটু হয় গেটা গেটি নাম শুনবেন কি বা নাম রাখছা কি না আছে নৌকা মাত্র 9টা আর 3টা হে লাগে এক ডজন হবে হ্যাঁ ঠিক আছে দে ভালে
নাম শুনবেন কি নাম? একটা নাম সোমবার, একটা নাম মঙ্গলবার, একটা নাম বুধবার, একটা নাম বৃহস্পতিবার, একটা নাম শুক্রবার, একটা নাম শনিবার, একটা নাম রবিবার। সাতবার পুরে গেছে গা। নহয় নহয় মানুহ নাম থাকে যেনিবা জোনালে সোণালে খগেন নবীন ডাবলা তোৰ নাম শুনিছে 12 মানহি আছে তেতিয়া মানে মিষ্টেক নহয়, গম পাই যাওঁ কোনটো কোনবাৰে হৈছে, সেইবাৰ চিনি নাম থৈ দিছে। আচলতে ইমান যে ল'ৰা ছোৱালীবিলাক যে খোৱাবিলাক কেনেকৈ খোৱালে সেই মোৰ ল'ৰা ছোৱালী মই নাপালো নহয়, কোনে পালে? চৰকাৰে। চৰকাৰে পালে? বুজি পোৱা নাই? পোৱা নাই। তাৰমানে ৰাতিপুৱা টোপনিৰ পৰা উঠি মাইবিলাক আছে নহয়, হা এইবিলাক দৰবাৰী অংগনবাড়ীত যায়। আচ্ছা তাতে যায় আপোনাৰ চুজি খায়, কলা খায়, বিস্কুট খায়, তাতেই টোপনি মাৰে। আচ্ছা তাৰপৰা হয় মানে কি হ'ল, যি কৰিলে তাৰপিছত 9টা বজাত ঘৰত আহে। আচ্ছা আহি আপোনাৰ ভাই গা ধুলেও না ধুলেও নাই, হ্যাঁ। কিতাপ ধুলেও না ধুলেও নাই, হ্যাঁ। কিন্তু একটা থালি আর একটা বাড়িলে দই ধরে স্কুলত যায়। আচ্ছা তাতে যায় আপনার ডালি ভাত খিচুড়ি খাই গিলা টুকনি মারে। হয়তো বেলা আহি কোন রকম হাঁসের গড়ালে ঢুকি যায়। আচ্ছা এটা মানে সরকারের একটা অনুরোধ। কি অনুরোধ আছে বা? সরকারি দয়া করে একটা নাইট স্কুল খুলি দিয়ে হ্যাঁ রাতির খানার দায়িত্ব যদি সরকারি লয় হ্যাঁ। তাহলে গেটাকে দিয়ে জন্মর ফলে বড় লাখ বাড়ি যাবো মানে। ভালে তোৰ চিষ্টেমটো বিৰাট ধুনীয়া আশীৰ্বাদ থাকিল হা বস্তু নহয় বিধান খাতৰা বিধানী আচ্ছা ৰ কি কৈছিলি আৰু বাকী কাপড় পিন্ধি আহ, হে তুমি কাপড় পিন্ধি আহ। হয় না তোৰ মাইকী আনিছিলি নে কোন দিল কেদিন নাও এটা দামি শাড়ি পিন্ধাইছত কেন? আরে ঠিক মনে কি করো